ওই দুইটা বৰলতা দেখোন কালি আপিছৰ পৰা যোৱা কথা আছিল পিছত দেখোন কপালত কি বিন্ধিছে দেখা পাওঁ দেখোন ক'তবা অলপ কিবা মছলা নাই পায়তো এনেও তাৰমানে দুজনটা বিৰাট মদাহি আৰু কালি আপিছৰ পৰা যোৱা কথা নিশ্চয় কাৰোবাৰ কিবা পাইছে মছলা পাইছে চাতো চাৰা মাছে খাইছি যদি কথা নহ'লে অনকাই হ'ব ক'তবা মাৰি খাইছে বৰলা দিয়ে কিতে বৰলা কালি বোলে আপিছ আহিছিল পিছত আমি দেখোন কিবা আপিছ যাই কিবা মাৰি খাই অহা না পাওঁ দেখোন কপালত দেখোন দাগ পৰিছে এৰা কি কবি ভাই লাজ চৰম চব শেষ হৈ গৈছে কালি কত ভাই কালি যি ঘটনাটা মানে কি কম শুন এক কথা নাম্বাৰ দুটা কাৰোবা কৈছে ৰ হেল্ল' হাই মই বা ইমান দিন মূৰত মইতো তোক পাহৰে যোৱা নিচিনাই হৈছে পা তই ইমান আজি ফোন কৰি কিয় দেই বহুত দিনৰ মূৰত কিবাকে বিচাৰি পাইছোঁ তোৰ নাম্বাৰ হয় বন্ধু তহঁতৰ গাঁৱত আপিছে পাই গ'ল কোনদিনা কালি দে তই তুমি আহিলে হৈ যাম মই হেৰি কৰিম দে হা আচ্ছা হ'ব দে আমাৰ দেখোন মই ইয়াৰ পৰা হেৰি দে তুমি এনেকা অলপ ৰাস্তা বেয়া হৈছে আমাৰ ফিলি দি তুমি এনেকা পালে হাফ পেণ্ট পিন্ধি আহিবি হা হাফ পেণ্ট মানে যদি হাফ পেণ্ট পিন্ধি থাকে আহিবি বা বেকত লৈ আহিবি ড্ৰেছকেইটা ইয়াৰ পৰা যাব নহ'লে তোমাৰ লেতেৰা হৈ যাব ড্ৰেছকেইটা এটাও বেয়া না ৰাস্তা দে হ'ব দে নহ'লে বেগতে ভৰাই লৈ যাম দে তা আবি নহ'লে হা আমাৰ সময় যি পা মই লৈ যাম দে তোমাক মই চিনবাং দে ঘৰটা হা ভালে হৈছে দে বান্দাৰ পৰা ৰখি আছে দেখোন এই মোৰ ৰাস্তা আংনাল নেকি বহুত দিন হ'ল তো নাহা পাইছে তুমি ৰাস্তা বেগ লৈছে তুমি দে ভালে হৈছে এই বেগতে আনছো কাপোৰ কালি গ'লে না ৰাস্তা আমাৰ কেইখিনিমান লাগি কাধুঙে হৈ নকমা ঠাই কেংকা আৰু কাপোৰ পেনচেন ঘৰখন বেয়া আছে বাৰিষা দিন ৰাস্তা পকা হৈছে তোমাৰ ডাঙৰ ৰাস্তা পকা হোৱা নাই কি কৰিবি চৰকাৰে বানাই নিদিলে কি কৰবি এই আৰু চৰকাৰৰ কাম দে হ'ব দে তাৰপিছত হেৰি কৰোঁ নেকি তোমাক তামোল চামোল চাহ তাহ নিদিওঁ হাত মালটাকে লৈ আহিম নহ'লে না দে হ'ব দে মই ফৰিয়াত যোৰ আছোঁ কথা শুনিব দে এই তোমাৰ ঘৰত থৈছোঁ না কৈছোঁ মই ফোন কৰি না তাৰপিছত হেৰি এতিয়া লোকেল ঘৰতে পাৰা না ঘৰতে বনোৱা লোকেল হ'লে ভাল কিন্তু তুমি বাহিৰা আজিকালি বাহিৰত বিৰাট ইউৰিয়া কিবা কিবি নাই কিছু নাই না দে হ'ব দে দে হ'ব দে তুই আৰু বেছি খাব নালাগে আকৌ আপিছে যোৱা কথা গম পাইছা অলপ কৰি খা এইবিলাক ঘৰৰ গেলাহে তাক বেছি এতিয়া ফাৰ্ষ্ট তাক বেছি নিদিবি আৰু হয় নেকি কি কথা কোৱা এতিয়া ঘৰৰ গেলাহে লাল ৰ খাই দিম হয় নেকি চেছ কৰিব লাগব তো গেলা আৰু চেছ কৰিব ভাল লাগছে কিন্তু খাই বিৰাট ভাল লগা নহয় এখন সোৱাদ পাই খাবি বুজছা পিছত আৰু আপিছে যোৱা কথা এইটো ক'লে মই নাখাওঁ সোনকালে মানে কি লগাই নাই আৰু ইমান দিনৰ মূৰ হৈছে মইতো এতিয়া সন্মান দিব লাগিল না তোমাক উপায় আমাৰ জিতি খুৰী হ'ল আমাৰ গাঁৱত একটা কিবা সকাম আছে তাৰমানে খেলা কথা বাদ দে ছোৱালীটাৰ ঘৰ কিমান দূৰ বেছি দূৰ নহয় ইয়াৰ পৰা আধা কিলোমিটাৰো কম হ'ব ৰাস্তা ভাল দে এইখন অলপ ভাল না ভালে দে টেনশ্যন ল'ব নালাগে দে পিছত ভাল না কিবা
ৰং নম্বৰ ফোন নম্বৰটো হেই নহয় ৰে ভালেই চলে একে কাম কাজে ভালেই কাম কৰে আৰু আমাৰ লগতো এনেই ভালেই পথাৰত যাব পৰা এই কিয় আমাৰ গাঁৱত আৰু কি গাঁৱত পথাৰত কাম কৰিবই দে সেনেকালতো ভালে ৰ হা। ভাল কথাই আমি বেছি না ইমান নাখাবি এই একো নহয় দে এই নহয় কথা আছে না হে খাবা আমি দুজনে লওঁ দুজনে তাক নাই খাবা দিক না অলপ খাবা দিও যাম ইমান দিনৰ হৈছে পাৰ্টনাৰ দা ইমান আগৰ কথা মনত পৰিলে যি ভাল লাগে হাইস্কুলত তুমি একেলগে আছিলি না আছিলো আগৰ জীৱনটো ক'ত ঘূৰাই পাম দে না নাপায় এনেকা এনজয় কৰোঁ আৰু মাজে মাজে না মাল চাল খাই জানিলো এইকেইটা এনজয় ৰ তুই আৰু অকণ বেছি কথা ক'লে ইমান এনেকা নহয় চি মই যে আমাৰ দেখোন কিছু হোৱা নাই তাই দেখোন নিচাই লাগিল এতিয়া অলপ থাকছি নেকি অলপ মানে অলপ বেছি দিছে বাংলা চকুগিলা কিবা জেলপা ঠিকে আছে ঘটনা আৰে আপি চাবা আহিলো কিবা দেখোন কিছু নহয় কুকুৰ যদি কামটা বেলেগে কৰি দিল এই কিছু নহয় দে তুই নাপাবি আৰু আপি চাবা পাম, কিয় নাপাম? নাপায় আজি নহ'ব আৰু আমাৰ আপি চাবা খা এই কিয় নহ'ব বেছি কথা নকবি অ কিয় নহ'ব পাৰ্টনাৰ হ'ব দে তুমি খাই থাক মই অলপ বাহিৰত যাবি? হেৰা এইবিলাক দিকে গেলে পাব দে লাহ কৰি যাবি পাম হয় এতিয়া যাব পাৰে দে আজি খাওয়াটাও বেশি হল কিবা বমি লাগে দেখোন এই বন্ধু তই কৈছিলো না ছোৱালী চাব আহিছো আমি ইমান নাখাং তোৰ তো পেচাব কৰবা আহি কিবাহে হ'ল কিবা বমিহে কৰি আছা তুই এইরকম হয়েছে দাদিকালি কাহিনীটা বুঝছে না কাহিনীটা এইরকম কাহানি এনেকে হয়েছে নহলে তুমি তাহলে মদ খাই আপি উড়াল নহলে দেখুন তুমি আৰু আপি নাপাবি নেকি তুমি বৰলা হয়ে থাকিবি